অসমৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকে জানে যে চিটেট ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখে অনুষ্ঠিত হ'ব 2024 চনত। গতিকে চিটেটৰ কাৰণে যিটো প্ৰাথমিক লেভেলৰ চিলেবাছ LP ছেকশ্যনৰ কাৰণে যিটো চিলেবাছ, এই চিলেবাছ মই ইয়াতে আপোনালোকক PDF আকাৰে ভিডিঅ' বনাই দিছোঁ। আপোনালোকে এই PDFৰ পৰা টপিক ৱাইজ আপোনালোকে পঢ়া ষ্টাৰ্ট কৰিব। জানে আপোনালোকে বৰ্তমান টেটৰ মাৰ্কটোহে গুৰুত্বপূৰ্ণ। গতিকে BEd DLEd যি আছে গতিকে টেটত আপোনালোকে 105 বা 100+ এনেকুৱা মাৰ্কছ আনিব লাগিব, তেতিয়াহ'লে আপোনালোকৰ চিলেকশ্যন হ'ব। আদাৰৱাইজ টেট পাছ কৰিলে আজিকালি চাকৰি নহয়। এই বছৰটো হৈ গৈছে, ধৰক নেক্সটত আৰু কাট অফ বাঢ়ি যাব, কাৰণ বহুতো ষ্টুডেণ্টে চিটেট পৰীক্ষা দিব। গতিকে সেই চিটেটৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন চলাই যাওক, যিহেতুকে সময় বহুত আছে। যে ফেব্ৰুৱাৰী 8 তাৰিখলৈকে আপোনালোকে বহুত কিবা কিবি শিকিব পাৰিব। বহুত টপিকৰ পৰা বহু ধৰণৰ কুৱেশ্যন হ'ব পাৰে, আৰু টাইম মেনেজমেণ্টটো শিকিব লাগিব, কাৰণ আপোনালোকে OMRত কৰিব লাগিব। ধন্যবাদ।